इस स्वालिक बेसी के दिए, इस स्वालिक बेसी के भात दिए। रहा नहीं जाता तड़प ही है। भाजी साजी बेसी के दिए, अब अमाक नहीं दिए खो मानु इधर। ना दम दिए क्या? हाय। ए जिस कली मत। तो सा किमान guys. मजा मजा मजा. हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल मिगांको पाटत बंधुসকল আপোনালোক খবৰ খাতি কেনেকুৱা নিশ্চয় ভালে আছে চাগে তো স্বাগতম জনাইছো মোৰ মিগাংको পাটৰ यूट्यूब চেনেললৈ তো বন্ধুসকল আজি হৈছে আমাৰ ভাগৱতৰ লাষ্ট দিন তো আজি ভাগৱতত যাম আজি ভাগৱত ভ্ৰমণ হ'ব আৰু বহুত কিবা কিবি হ'ব তো আজি সকলোখিনি দেখাম তো ভিডিওটো চাই থাকিব লাষ্টলৈ কৃষ্ণ আপুনি যে নকি কি জগতি কপাল দেৱতাৰ দেৱ হৰি ব্ৰহ্মৰ দেৱ মুখ দেৱ মানি যেন কৰি অনন্ত হেৱ আৰম বিনাই আপোনালোকে হয়তো লক্ষ্য কৰিছে সৰু সৰু ল'ৰা ছোৱালীবিলাকে কিমান ধুনীয়াকৈ কাম কাজ কৰি আছে নিমখ জলকীয়া পানী ডিছ গিলাচ হাতি ইমান সুন্দৰকৈ ভগাই আছে তো সিহঁতৰ মনত দুখ কষ্ট একো অনুভৱ হোৱা নাই তো ইমান আনন্দৰ মাজে ইমান সুন্দৰকৈ কাম কৰি আছে তো বহুত ধুনীয়া এটা পৰিৱেশ এজনী ক পোৱালি ঐ পানী দিব পাইছে দেই বা এজনী ক পোৱালি বা পানী দিব পাইছে দেই দাঙিব পৰা নাই এই যে বদমাছ আনুদানী দেই ই মানুহ চাই চাই দিয়ে গম পাইছ নাই ই ছোৱালীক বেছিকে দিয়ে ই ছোৱালীক বেছিকে ভাত দিয়ে ভাজি চাজি বেছিকে দিয়ে আৰু আমাক নিদিয়ে ঘৰৰ মানুহকেইটা এইটো ভাত খাব চাই এইটো ভাত খাবা তো এতিয়া ময়ো ভাত চাত খাই যাবলৈ ওলালো তো আকৌ ৰাতি আহিম এয়া কৈছিলোহে ৰাতি আহিম বুলি তো আহিলোৱে ৰাতি খেয়া কৰি আছে দেই খেয়া কৰা ছোৱালী চাই আছে কুকিল ৰসৰ কৃষ্ণৰ সদিক বোল মধুকৰ বাণী ধন্য তোৰ কণ্ঠ বচনে অমৃত মৰক জীয়া সজনী কমল পূৰ্বত দেৱাসুৰ যুদ্ধে বাৰে বাৰে হৈ হত কৰিতে নিৰ্মল একাধিক সদুষ্ট পদীন সকলে দেৱ হৰি যাদৱ কৃষ্ণক পৃথিৱীত বিৰাট স্বৰ্গৰ আমাৰ ৰাতি খানা আজি কি দিবি তহঁতে পানী দিবি না জলকীয়া দিবি তোৰ নাম কি ক চুমিখা কি আঁতৰ তই এইখিনিৰ পৰা আঁতৰ তোৰ নাম কি বিচিত্ৰা কি তই এইখিনিৰ পৰা আঁতৰ তোৰ নাম কি স্নেহা এই যে আমাৰ খানা খোৱা টাইম হৈছে তো মানুহ পৰা ৰেডি আহি আছে পৰা আমাৰ মেধি সন্থা এই মেধি সন্থা তই কি ক'বা আহিছ মোবাইল ৰখিয়া এইটো ছোৱালীকে ভাত দিয়ে দেই চবকে দিয়ে ছোৱালীকে দেই তই ছোৱালীকে বেছি দিব বোলে তই ছোৱালীকে বেছি দিব বোলে এই ক'ত পলাইছ ভাল দেখা নাই এজন দেই এজন ছোৱালীকে বেছি ভাত দিয়ে ভাজি বেছিকে দিয়ে এজনে আৰু আমাৰ এয়া গোটেই খানা চানা ৰেডি হৈ আছে পইচা পালি ৰাতি খানা এইটো মাটি দাইল এইটো গোটেইটো মাটি দাইল আৰু এইফালে পনীৰ
তো দেখিব পাইছে কিমান কেইটা আছে তো পুৰা ৰেডি তো এতিয়া বহাহে কথা আৰু তো আজি আমাৰ গোটেই মেধি পুৰা ৰেডি মই আজি নিদিওঁ দেই আজি লাষ্ট দিন না মানে কি সদায় দি আছো ন আজি মানে অকণমান ৰেষ্ট লৈছোঁ ভিডিঅ' চিডিঅ' বনাম যে তো সেইটো কাৰণে আজি ৰেষ্ট আজি গোটেই খানা ৰেডি হৈ আছে মানে খাবলৈ ৰেডি হৈ আছে গোটেইবিলাক এইকেইদিন ইমান ধুনীয়া গাভৰু ছোৱালী দিয়া এতিয়া পানী দিব পানী দিয়া ছোৱালী হেই দম দিছে কিয় হেই এইজনী ছোৱালী মোৰ বিৰাট পচন্দ লাগিছে এইজনী পচন্দ লাগিছে হেই 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 নামাৰিবি তো চাওক কিমান গাছ মজা 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 আস্তে লাহে যিহেতু আজি লাষ্ট নাইট তো সেইটো কাৰণে মানুহ চাওক কিমানখিনি ভিৰ লাগি আছে পুৰা এইজনী ছোৱালীক মই ভাল পাওঁ এইজনী ছোৱালীক ভাল পাওঁ লৈ যাম মই ইয়াক লৈ যাম বালি যাম আহিবি এইবোৰ হৈছে আমাৰ মেধি গেং ভাত বগোৱা এইকেইটা ছোৱালীক বেছি বেছিকে দিয়ে এই বেছিকে দিয়ে আৰু ইও দিয়ে দেই ছোৱালীকে দিয়ে ছোৱালীকে দিয়ক ন গম পাইছ এই ৰাক্ষসটো সদায় খায় সদায় আহে এদিনো মিছ পোৱা নাই 7 দিনত একদম 14 সাঁজ খাব আহিছে এই 1 নম্বৰ দেই ৰাতি ভোজন তেওঁ আমাক দান কৰিছে এইটো হৈছে 2 নম্বৰ টিপ দ্বাদশ স্কন্ধ সমাপ্ত শ্ৰীমদ ভাগৱত সমাপ্ত হৰি
পালে খিচিৰি পানী খেলে লোক চাই লওক লোভ লাগিছে ন তহঁতৰ গম পাইছ নহয় চাই আছ লোভ লাগিছে মানে ন খাই দে খাই দে তনকো দিছোন খা ফাইনেলি খকুৱা ভকতকেইটা এতিয়া খাই কৰি আহি আছে নামঘৰলৈ সেইটো 1 নম্বৰ খকুৱাই বেছি খাইছে দেই 5 ভাল হৈছে আসনে ভাষণে এতিয়া আমাৰ ভাগৱতখন আমাৰ নামঘৰলৈ আনি আছোঁ তো ভাগৱত আনি আছোঁ আমাৰ নামঘৰলৈ নামঘৰ হৈছে এইটো তো ইয়াতে ভাগৱত কোৱা হ'ব তো গাইছ এতিয়া আমাৰ নামঘৰতে ভাগৱতখন থোৱা হ'ল তো এতিয়া ঘৰলৈ আহি আছোঁ তো ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেনেহ'লে আজিলৈ জয় গুৰু শংকৰ বাই বাই